নমস্কাৰ। আজি পাঠ কৰিবলৈ ওলাইছোঁ কবি প্ৰণৱ কুমাৰ বৰ্মনৰ এটি কবিতা ছাতি। বৰষুণ বেয়া পাওঁ বাবে ছাতি ভাল পাওঁ, নে বৰষুণৰ স্পৰ্শৰ পৰা প্ৰেয়সীক বচাবলৈ ছাতি তুলি লওঁ বৰষুণৰ বিৰুদ্ধে। মই আকাশৰ দুৰন্ত প্ৰেমী, মই মেঘৰ ঠিকনাত বিৰহৰ বহুতো পদ্য লিখিছোঁ। মই বৰষুণক কিয় বেয়া পাওঁ? বৰষুণে মোক সেই সুযোগ দিছে একেটা ছাতিৰ তলত প্ৰেয়সীৰ সতে দীৰ্ঘ পাত ভাঙিবলৈ। বৰষুণে তোমাৰ প্ৰেম হৈ ভিজাই গৈছে মোক, কপাইছে মোৰ নৈশ যাত্ৰা আৰু প্ৰভাতৰ প্ৰাৰ্থনাবোৰত। ৰূপালী এজাক বৰষুণ তোমাৰ নৃত্যৰ দৰে নাচিছে মোৰ বুকুত কম্পিত। সাগৰে সেই বৰষুণক নুসুধিলে নদীৰ ঠিকনা। আকাশ জানো সাগৰৰ বাবে এটি ছাতি? বৰষুণ ভাল পোৱা প্ৰথম প্ৰেয়সী মোৰ সতে নাই, তেওঁ মোৰ বাবে হিৰোশ্বিমা যেন স্মৃতি, গুচি গৈছে বৰ্ষা ঋতুৰ বোকা গছকি। মই ছাতি লৈ ৰৈ আছোঁ যুদ্ধভূমিত, কিজানিবা ছাতিয়ে মোৰ শিশুহঁতক আকাশ মাৰ্গৰ বিস্ফোৰিত মিছাইলৰ পৰা জীৱন দিয়ে, হাঁহি দিয়ে খন্তেক সময় খাবলৈ বুলি যুদ্ধ